নমস্কাৰ সকলো অসমবাসী ৰাইজক মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যিটো মন্ত্ৰ মই লৈ আহিছোঁ সেই মন্ত্ৰটো হ'ল গুপ্তধন ফাটি ওলোৱা মন্ত্ৰ। এইটো আপোনালোকে খান্দিব নালাগে, নিজে নিজে ফাটি কিনে ওলাই আহিব। এইটো মন্ত্ৰ আপোনালোকৰ ওচৰত লৈ আহিছোঁ আৰু আপোনালোকক কথা দিয়া মতে মই 4টা মন্ত্ৰ আপোনালোকৰ ওচৰত লৈ আহিলোঁ। আপোনালোকে এই 4টা মন্ত্ৰ যদি সিদ্ধি কৰি ল'ব পাৰে তেতিয়াহ'লে গুপ্তধন আপোনালোকে নিজে উলিয়াব পাৰিব। কোনো অজাতান্ত্ৰিকৰ কোনো প্ৰয়োজন নাই। আৰু যদি আপোনালোকে এই গুপ্তধন উলিয়ায় তেতিয়াহ'লে আপোনালোকে এক অংশ দুখীয়া দৰিদ্ৰক দান কৰিব, এক অংশ মন্দিৰ মছজিদত দান কৰিব আৰু এক অংশ আপোনালোকে ব্যৱহাৰ কৰিব। আৰু যদি বাকী ভিডিঅ'কেইটা আপোনালোকে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে ভালকৈ চাই ল'ব। আপোনালোকে যদি এই 4টা মন্ত্ৰ সিদ্ধি কৰি লয় তেতিয়াহ'লে আপোনালোকে এই গুপ্তধন নিজে উলিয়াব পাৰিব। আৰু আপোনালোকে সকলো ধৰণৰ কাম কৰাৰ আগত দেহ সুৰক্ষা মন্ত্ৰটো আপোনালোকে ব্যৱহাৰ কৰিব, নহ'লে আপোনালোকৰ বিপদ আপদ হ'ব পাৰে। তাৰ বাবে আগতীয়াকৈ মই কৈছোঁ দেহ সুৰক্ষা মন্ত্ৰটো অতিকৈ প্ৰয়োজন। গোটেইকেইটা সিদ্ধি কৰাৰ আগত আপোনালোকে দেহ সুৰক্ষা মন্ত্ৰটো সিদ্ধি কৰি লৈ আপোনালোকে সেই সময়ত দেহ সুৰক্ষা মন্ত্ৰটো ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰাৰ পিছত যদি আপোনালোকৰ সেই গুপ্তধনত কোনোবা দেৱ দেৱতা, ভূত প্ৰেত বা নাগ নাগিনী থাকে তেতিয়াহ'লে আপোনাক কোনো ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে। আপোনালোকে বৰঞ্চ সুৰক্ষিত হৈ থাকিব এই দেৱ দেৱতাৰ পৰা। এতিয়া আহোঁ আমি মূল কথালৈ। আজি যিটো মই মন্ত্ৰ দিবলৈ গৈ আছোঁ সেই মন্ত্ৰটোৰ প্ৰথম আপোনালোকক বিধিটো ক'বলৈ গৈ আছোঁ। বিধিটো ভালকৈ শুনি লওক। এই উক্ত মন্ত্ৰটি যিকোনো হোলী, দেৱালী, অমাৱস্যা, পূৰ্ণিমা অথবা নৱৰাত্ৰি বা শিৱৰাত্ৰি এইকেইটা দিনৰ ভিতৰত আপোনালোকে সিদ্ধি কৰি ল'ব লাগিব। আৰু ইয়াৰ মালা হ'ল ৰুদ্ৰাক্ষৰ মালা। ইয়াৰ জপৰ সংখ্যা হ'ল 1008 বাৰ। আৰু যদি 1008 বাৰ আপোনালোকে এই মন্ত্ৰটি সিদ্ধি কৰি ল'ব পাৰে তেতিয়াহ'লে এই মন্ত্ৰটি প্ৰয়োগ কৰাৰ কাৰণে উপযোগী হ'ব। আপোনালোকে এতিয়া মই উপযোগ কেনেকৈ কৰে বা প্ৰয়োগ কেনেকৈ কৰে এই বিস্তাৰিত মই ক'বলৈ গৈ আছোঁ। এই মন্ত্ৰটি প্ৰয়োগ কৰিবলৈ হ'লে আপোনালোকক লাগিব বগা সৰিয়হ, এন্দুৰৰ মাটি, বাটৰ ধূলি আৰু আপোনালোকক লাগিব বগৰী গছৰ ডাল। এই গোটেইখিনি সামগ্ৰী আপোনালোকে লৈ আহিব। আৰু যিটো গুপ্তধন থকা ঠাই সেই ঠাইত আপোনালোকে এখন আসন পাতিব। আসন পাতি যি ঠাইত আপোনালোকে গুপ্তধন আছে সেই ঠাইত আপোনালোকে প্ৰথম দেহ সুৰক্ষা মন্ত্ৰ মাতিব। তাৰপিছত আপোনালোকে ঘেৰা সুৰক্ষা কৰি ল'ব। তাৰপিছত এই কামখিনি আপোনালোকে আৰম্ভ কৰিব। আৰু যদি দেহ সুৰক্ষা মন্ত্ৰ কি বা ঘেৰা সুৰক্ষা মন্ত্ৰ কি যদি নাজানে তেতিয়াহ'লে মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা চাই ল'ব পাৰিব। এতিয়া সেই বস্তুখিনি বা সেই সামগ্ৰীখিনি যেতিয়া যোগাৰ হ'ব তেতিয়া আপোনালোকে এই মন্ত্ৰটি 1008 বাৰ পাঠ কৰিব আৰু তাত ফু দিব। ফু দিয়াৰ পিছত আপোনালোকে সেই সৰিয়হখিনি বা সেই ধূলাখিনি বা সেই মাটিখিনি গোটেইখিনি একেলগ কৰি সেই গুপ্তধন থকা ঠাইখিনিত ছটিয়াই দিব। ছটিয়াই দিয়াৰ পিছত আপোনালোকে চাই থাকিব 5 মিনিটৰ ভিতৰত সেই গুপ্তধন ফাটিখিনি ওলাই আহিব। এতিয়া মই মন্ত্ৰটোৰ কথা ক'বলৈ গৈ আছোঁ, ভালকৈ আপোনালোকে চাই ল'ব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা ঘণ্টি বটনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আগতীয়াকৈ পায়। লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ইয়াৰ পৰা কোনোবাই নহয় কোনোবাই উপকৃত হ'ব পাৰে। এতিয়া মই মন্ত্ৰটি ক'বলৈ গৈ আছোঁ, ভালকৈ শুনি ল'ব। আৰু মই মন্ত্ৰটি কোৱাৰ আগত আপোনালোকক এটা কথা ক'বলৈ গৈ আছোঁ, ভালকৈ শুনি ল'ব, অলপমান গুৰুত্ব সহকাৰে বুজি ল'ব।
যাতে আপোনালোকৰ অলপো ভুল চুটি নহয়। আপোনালোকে যদি গুপ্তধন উলিয়াব যায় বা উলিয়াব বিচাৰে, তেতিয়াহ'লে আপোনালোকে যিবিলাক হিন্দু ধৰ্মৰ লোক আছে সেইবিলাকে মন্দিৰত যাব। যিদিনা কাম কৰিব তাৰ আগৰ দিনা আপোনালোকে যাব মন্দিৰত গৈ ধূপ দীপ জ্বলাই আপোনালোকে প্ৰাৰ্থনা কৰিব, হে ভগৱান, যাতে মই গুপ্তধন উলিয়াব পাৰোঁ, যাতে মোক এইটো সক্ষম কৰি দিয়া, এনেকৈ প্ৰাৰ্থনা কৰিব। আৰু যিবিলাকে মুছলমান আছে সিহঁতে মছজিদত যায়, সিহঁতে আল্লাহৰ ওচৰত দোৱা কৰিব, যাতে সিহঁতে গুপ্তধন পাব বিচাৰে বা কামটো সিদ্ধি হয়। এনেকুৱাকৈ ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি ঘৰলৈ গুচি আহিলে হ'ল। তাৰপিছতহে আপোনালোকে এই কামটো কৰিব। আৰু আপোনালোকে তাতে এটা সিদ্ধান্ত কৰি ল'ব, মই এক অংশ মন্দিৰ মছজিদত দান কৰিম, এক অংশ দুখীয়া দৰিদ্ৰক দান কৰিম, আৰু এক অংশ মই নিজে ব্যৱহাৰ কৰিম। এনেকুৱাকৈ যদি আপোনালোকে শুদ্ধ মনত প্ৰাৰ্থনা কৰি আহে বা দোৱা কৰি আহে, তেতিয়াহ'লে আপোনালোকে 100% নহয় 1000% মই গেৰাণ্টি দি কৈছোঁ, আপোনালোকে গুপ্তধন নিজে উলিয়াব পাৰিব। এতিয়া মই মন্ত্ৰটো ক'বলৈ গৈ আছোঁ, আপোনালোকে ভালকৈ শুনি লওক। চন্দ্র তর্ম প্রদীপ মলিলাল, আমার চন্দ্র বানের তরিল গুপ্তের মহাকাল। জমিনে মারিল বান তামা হয়ে যায়, আসমানে মারিল বান থরথরায়, দেউদামনে মারিল বান অঘরি পলায়, সঙ্গে নিলাম মোহাম্মদ আলী, দোহাই দিলাম মা কালী, বাক্য যদি বিফল ধৰে আল্লাহৰ চন্দ্ৰ তাৰ বিফল পৰে। আৰু আপোনালোকক এবাৰ কৈ দিছোঁ, আৰু আপোনালোকক ভিডিঅ'টোৰ শেষত মই লিখি দিম, আপোনালোকে তাৰ পৰা লৈ ল'ব পাৰিব। চন্দ্র তলমল প্রদীপ মণিলাল, আমার চন্দ্র বানের তরিল গুপ্তের মহাকাল। জমিনে মারিল বান তামা হয়ে যায়, আসমানে মারিল বান থরথরায়, দেউদামনে মারিল বান অঘরি পলায়, সঙ্গে নিলাম মোহাম্মদ আলী, দোহাই দিলাম মা কালী, বাক্য যদি বিফল ধরে আল্লাহর চন্দ্র তার বিফল পড়ে। ধন্যবাদ। জয় জয় হোক।